প্ৰিয় দৰ্শকসকল আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু খুব ধুনীয়াকৈ ভোগালী বিহুটো উদযাপন কৰিলে প্ৰিয় দৰ্শকসকল এই ভোগালী বিহু উদযাপন কৰি থকাৰ সময়তে আপোনালোকৰ লৈ আহিছোঁ এটা খুব ধুনীয়া ভাল লগা ভিডিঅ' যিটো কৃষ্টি সংস্কৃতিৰ লগত অসমৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ থকা এটা ভিডিঅ' আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকে নিশ্চয় বহুত বেছি ভাল পাব আৰু যদিহে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰি ছাবস্ক্ৰাইব কৰি থ'ব
প্ৰিয় দৰ্শকসকল আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টি শেষ কৰি চোৱাৰ কাৰণে পুনৰ এনেকুৱা ধৰণৰ কৃষ্টি সংস্কৃতিৰ ভিডিঅ'ৰ সৈতে অচিৰ লগ হ'ম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক কুশলে থাকক টেক কেয়াৰ লাভ ইউ অল বাবা লাভ ইউ অল বাবা